হেল্ল' বন্ধুসকল, আপোনালোকক আমি পূৰ্বৰ ভিডিঅ' এটাত জনাইছিলোঁ যে UGC নেট পৰীক্ষাটো 2021 ডিচেম্বৰৰ যিটো পৰীক্ষা সেই পৰীক্ষাটো কেতিয়া পাতিব 2021 চনৰ মে' মাহত পাতিব। আৰু ইয়াত এইটো কথাও কৈছিলোঁ যে 2021 চনৰ যিটো জুন মাহৰ পৰীক্ষা হ'ব সেইটো দেৰি কৰিব জুন জুলাই মাহতে পাতিব। অৰ্থাৎ এই বছৰত আপোনালোকে UGC নেটৰ ক্ষেত্ৰত আপোনালোকে দুবাৰ পৰীক্ষা দিব পাৰিব 6 মাহৰ ভিতৰতে। গতিকে আজি এডুকেশ্যন মিনিষ্ট্ৰীয়ে চেণ্ট্ৰেল এডুকেশ্যন মিনিষ্টাৰে আজি কি কৰিছে, যিটো UGC নেশ্যনেল এলিজিবিলিটি টেষ্ট তাৰ টেষ্টৰ দিন বাৰ পৰীক্ষাৰ সকলোখিনি ঘোষণা কৰিছে। গতিকে এই পৰীক্ষাৰ লাষ্ট ডেট কেতিয়া হ'ব, অনলাইন আজিৰ পৰাইতো আৰম্ভ হ'ল। গতিকে লাষ্ট ডেট কেতিয়া হ'ব আৰু কি কি ডকুমেণ্টছ আপলোড দিব লাগিব আৰু কেনেধৰণে এই পৰীক্ষাটো দিব লাগিব, এই পৰীক্ষাটো অনলাইন হ'ব নে অফলাইন হ'ব, আৰু এই পৰীক্ষাটোত নৰ্মছ আগৰ দৰে আছেনে নে নৰ্মছৰ কিবা পৰিৱৰ্তন হ'ল আদি সকলো সম্পৰ্কে আমি বুজাই ক'ম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে নটিফিকেশ্যনখন এইখনেই বন্ধুসকল, ইয়াত লিখা আছে যে UGC নেশ্যনেল এলিজিবিলিটি টেষ্ট, এই পৰীক্ষাটো 1200কেহে পাতে, মানে বাৰে বাৰে NTA পাতে, অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে পাতে। গতিকে UGC নেট ডিচেম্বৰৰ ক্ষেত্ৰত চাওক চাইকল অফ মে', অৰ্থাৎ আৰু আগতে কি হৈছিল যে UGC যিটো নেট পৰীক্ষা, আৰু এই নেট পৰীক্ষাটো কি কৰিছিল এদিনতে মানে পাতিছিল, কিন্তু এতিয়া মানে এটা মাহৰ ভিতৰতে বিভিন্ন দিনা হ'ব পাৰে বা বিভিন্ন তাৰিখত এই পৰীক্ষাটো কোন তাৰিখে এই নেট পৰীক্ষাৰ দিন হ'ব আৰু সেইটো আমি নটিফিকেশ্যনটোত পাম। সেই নটিফিকেশ্যনটো আমি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে চাওক পাব্লিক নটিচ 2 ফেব্ৰুৱাৰী 2020, এইখন নটিচ। The National Testing Agency NTA has been established by Ministry of Education MOE, earlier Ministry of Human Resource Development MHRD, as a independent, autonomous, self-reliant and self-subsistence preliminary testing organization. It has been entrusted by UGC and Ministry of Education, Government of India, with the responsibility of conducting the UGC NET examination. অৰ্থাৎ আপোনালোকে গম পালে মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট অথৰিটি আৰু NTA আৰু গোটেইখিনি লগলাই UGC লগলাই কি কৰিছে, এই পৰীক্ষাটো পতাৰ কাৰণে সিদ্ধান্ত লৈছে। এই পৰীক্ষাটো কি হ'ব, দা NTA will be conduct the next UGC NET exam for junior research fellowship and eligibility for assistant professor on 2, 3, 4, 5, 6, 7, 10, 11, 12, 14 and 17 May 2021, অৰ্থাৎ 2021 চনৰ 2 মে', 3 মে', 4 মে', 5 মে', 6 মে', 7 মে', আকৌ 8 মে' আৰু 9 মে'টো নাই, আকৌ 10 মে', 11 মে', 12 মে', 13 মে'টো নাই, 14 মে' আৰু 17 মে'ত কি কৰিব পাতিব, অৰ্থাৎ বিভিন্ন টাইমত বিভিন্ন সময়ে পাতিব। দ্য টেষ্ট উইল বি কম্প্ৰাইজ অফ 2 পেপাৰ গিভেন বুলি, অৰ্থাৎ 2খন পেপাৰতে হ'ব আগৰ দৰে। এই পেপাৰখন প্ৰথম পেপাৰখনত কি থাকিব, নাম্বাৰ অফ কুৱেশ্যন থাকিব MCQ ফৰ্মেটত, 50টা কুৱেশ্যন থাকিব 100 মাৰ্ক, অৰ্থাৎ প্ৰত্যেকটো কুৱেশ্যনতে কি হ'ব 2 নম্বৰকৈ থাকিব। আৰু টাইমিং অফ ফাৰ্ষ্ট শ্বিফ্টত কিমান 9টাৰ পৰা 12টাৰ ভিতৰত হ'ব, আৰু টাইমিং অফ ছেকেণ্ড শ্বিফ্টত হ'ব 3টাৰ পৰা 6টাৰ ভিতৰত হ'ব, অৰ্থাৎ 3 ঘণ্টাকৈ সময় আপোনালোকে পৰীক্ষা দিবলৈ পাব। ছেকেণ্ড পেপাৰ 200 নম্বৰৰ হ'ব আৰু নাম্বাৰ অফ কুৱেশ্যন 100 নম্বৰৰ, অৰ্থাৎ ইয়াতে টাইমিংটো কিন্তু চেঞ্জ হ'ব হা, এইটো 200 নম্বৰটো অলপ বেছি টাইমিং হ'ব, মানে য'ত 100টা কুৱেশ্যন থাকিব আৰু ইয়াতে অলপ কম খাব আৰু। গতিকে 3 ঘণ্টা বুলি ক'লে 12টাৰ পৰা 9টা 3 ঘণ্টা হ'ল, 3টা পাছত গতিকে টাইমটো অকণমান চেঞ্জিং হ'ব চাগে। দ্য টেষ্ট উইল বি কণ্ডাক্টেড ইন কম্পিউটাৰ বেছড টেষ্ট, অৰ্থাৎ CBT মোড অনলি, অৰ্থাৎ এই টেষ্টটো অকল কম্পিউটাৰ বেছড হ'ব, অৰ্থাৎ অনলাইন আপোনালোকে পৰীক্ষা দিব লাগিব। দ্য কেণ্ডিডেট who desire to appear in the test may see the details in the information bulletin for UGC NET December 2020 cycle May, which will be available on the website www.nta.ac.in and HCP এইটো আৰু NIC from 2 ফেব্ৰুৱাৰী। অৰ্থাৎ তেওঁলোকে কি কৰিব, তেওঁলোকে এই যি পৰীক্ষাটো হ'ব এইটো তেওঁলোকে 2 ফেব্ৰুৱাৰীৰ পৰা চাব পাৰিব। দ্য অনলাইন Candidates who desire to appear for the exam are required to apply online between the date 2 February 2021 to 2 March 2021, অৰ্থাৎ
কেণ্ডিডেটসকলে 2 ফেব্ৰুৱাৰী 2021 পৰা 2 মাৰ্চ 2021 অৰ্থাৎ এমাহ সময় কি কৰিব পাৰিব আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব এপ্লাই কৰাৰ কাৰণে এমাহ সময় আপোনালোকৰ হাতত আছে তাৰ এপ্লিকেশ্যন ফি কেন বি পেইড আপ টু 3 মাৰ্চ অৰ্থাৎ আৰু এপ্লিকেশ্যন ফিটো কি কৰিব 3 মাৰ্চৰ ভিতৰত আপোনালোকে যিটো ফিজ হ'ব সেই ফিজটো পে কৰিব লাগিব এপ্লিকেশ্যন ফি কিমান হ'ব সেইটো আপোনাক কৈ দিছোঁ জেনেৰেলৰ কাৰণে সাধাৰণতে 1000 টকা হ'ব আৰু OBC SC ST এইবিলাকৰ কাৰণে ডিফাৰেণ্টলি বেলেগ হ'ব আপোনালোক বাৰু সেইটো আপোনালোকে NTA ৱেবছাইটত গ'লে পাই যাব আৰু এপ্লাই কৰিব পাৰিব আপোনালোকে এপ্লাই লিংকটো nta.ac ত আপোনালোকে কি কৰিব পাৰিব এপ্লিকেশ্যন কৰা পাই যাব এপ্লিকেশ্যনৰ কাৰণে আপোনালোকে নিশ্চয় জানে MA যিবিলাকে 4th চেম পঢ়ি আছে বা পাছ কৰা নাই এতিয়ালৈকে তেওঁলোকেও কি কৰিব এপ্লিকেশ্যন কৰিব পাৰিব আৰু সেইসকল মানে কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব যিসকল কেণ্ডিডেটে কি কৰিছে UGC নৰ্মছ অৰ্থাৎ জেনেৰেল কেণ্ডিডেটে 55% UGC নৰ্মছ আছে তেওঁলোকে জেনেৰেলসকলে পাৰিব OBC SC ST এইবিলাকৰ কি হ'ল 50% মাৰ্ক হ'লে তেওঁলোকে কি কৰিব এপ্লাই কৰিব পাৰিব গতিকে বন্ধুসকল এইখিনি আপোনালোকৰ ইনফৰমেশ্যন আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু যদি আপোনালোকৰ কিবা সমস্যা থাকে বা সেই সমস্যাসমূহৰ কাৰণে আমাক কমেণ্ট কৰি জনাব আপোনালোকৰ কমেণ্টৰ আমি উত্তৰ দিম গতিকে থেংক ইউ হেভ এ নাইচ ডে